স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আপোনালোকে হয়তো গম পায়েই সকলোৱে যে যেহেতু কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লাইভৰ যোগেদি যিখিনি কথা ক'লে আপোনালোকে হয়তো সকলোৱে শুনিছে 9 নৱেম্বৰ তাৰিখে হ'বলৈ গৈ আছে বৃহত্তৰ নিযুক্তি আৰু নিযুক্তি পত্ৰ পাব সকলোৰে ডেটটো কিন্তু একে নহয় এডিআৰই জিটিপিজিটি আসাম পুলিচ বা স্বাস্থ্য বিভাগৰ কেতিয়া নিযুক্তি হ'ব সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ জৰিয়তে আৰু এলপি ইউপিৰ যিখন ফাইনেল মেৰিট লিষ্টখন 6 ডিচেম্বৰ তাৰিখে ঘোষণা কৰাৰ কথা আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছিল যে আজিয়ে ঘোষণা কৰা হ'ব অৰ্থাৎ যোৱাকালি যেহেতু তেখেতে লাইভটো আহিছিল লাইভটোৰ যোগেদিয়ে কৈছিল কিন্তু 6 তাৰিখে ঘোষণা কৰা নহ'ল এতিয়া কোন তাৰিখে ঘোষণা কৰিব কিন্তু 9 নৱেম্বৰ তাৰিখে এলপি ইউপিৰ আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব তেনেহলে ফাইনেল মেৰিট লিষ্ট কেতিয়া ঘোষণা হ'ব সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ জৰিয়তে যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিলে লাইভটোৰ অলপ পাছতে যে যিটো আপোনালোকৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্টখন সেই লিষ্টখন এলপি ইউপিৰ প্ৰকাশ পাব 6 PM 7 নৱেম্বৰ 2025 অৰ্থাৎ 7 নৱেম্বৰ আজি আপোনালোকৰ ঘোষণা কৰা হ'ব এলপি ইউপিৰ ফাইনেল মেৰিট লিষ্টখন আৰু এপইণ্টমেণ্ট লেটাৰ উইল বি ডিষ্ট্ৰিবিউটেড এট খানাপাৰা প্লেগ্ৰাউণ্ড তেখেতে ভেনুটো উল্লেখ কৰি দিলে খানাপাৰা প্লেগ্ৰাউণ্ড আৰু 9 নৱেম্বৰ তাৰিখে দিব বুলি তেখেতে ধুনীয়াকৈ ইয়াতে উল্লেখ কৰি দিলে অৰ্থাৎ মাজত মাত্ৰ এটা দিনহে বাকী আছে তাৰ পাছতে আপোনালোকে নিযুক্তি পত্ৰ পাবলৈ গৈ আছে আপোনালোকক কৈ আছিলোঁ যে নৱেম্বৰ মাহতে নিযুক্তি দিব কিন্তু বহুতে বিশ্বাস কৰা নাছিল আমাৰ কথা আপোনালোকে কমেণ্টত বহুতে গালিও দিছিল কিন্তু এতিয়া গম পালে যে আপোনালোকে আজি আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ঘোষণা হয় 9 তাৰিখে আপোনালোকে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব সকলোতকৈ আগত বাকিবিলাক ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ বিতৰণ পেছতে হ'ব এলপি ইউপিৰে সবতকৈ আগত হ'ব এলপি ইউপি দিয়াৰ পাছতে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে আসাম পুলিচৰ যিখিনি কনষ্টেবল তেওঁলোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব সেই প্ৰক্ৰিয়াটো চলি থাকিব তাৰ পাছতে আপোনালোকৰ 4000 পদ মুকলি হ'ব বুলি তেখেতে উল্লেখ কৰিলে আসাম পুলিচতে বিভিন্ন বিভাগত আচলতে আসাম পুলিচৰ কনষ্টেবলে হওক বা SI হওক APR হওক বিভিন্ন পদত তাৰ পাছতে আপোনালোকৰ যিটো এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 তাৰে আপোনালোকৰ প্ৰক্ৰিয়াটো অলপ দীঘলীয়া যেহেতু 30টা মান দিন লাগে বুলি তেখেতে উল্লেখ কৰিলে আপোনালোকৰ যিটো ডিপাৰ্টমেণ্টেল এলোকেশ্যন লগতে ডিষ্ট্ৰিক্ট ৱাইজ সিলেকশ্যনটো থাকে লটাৰী ব্যৱস্থা থাকে এই সকলোখিনি প্ৰক্ৰিয়া শেষ কৰোঁতে 30টা মান দিন সময় লয় এটো আপোনালোকৰ নৱেম্বৰৰ শেষৰ ফালে নতুবা আপোনালোকৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহতে গ্ৰেড 3 গ্ৰেড 4 ৰ নিযুক্তি দিম বুলি তেখেতে ঘোষণা কৰিলে তাৰ পাছতে আপোনালোকৰ যিটো জিটি আৰু পিজিটি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰে আপোনালোকৰ গোটেইখিনি কাম হৈ গৈছে তেওঁলোকে যিটো ডিষ্ট্ৰিক্ট সিলেকশ্যন প্ৰক্ৰিয়া সিলেকশ্যন কৰিছে তেওঁলোকক যাতে হোম ডিষ্ট্ৰিক্টতে চাকৰিটো দিব পাৰে তাৰ ওপৰতো চৰকাৰে গোটেইখিনি আলোচনা কৰি আছে আৰু তেওঁলোকৰ যিখিনি ডিষ্ট্ৰিক্ট সিলেকশ্যন সকলোখিনি চাইছে তাৰ পাছতে আপোনালোকৰ নৱেম্বৰৰ শেষৰ ফালে হয়তো আপোনালোকৰ ডিচেম্বৰৰ প্ৰথমতে তেওঁলোকৰ নিযুক্তি পত্ৰখিনি বিতৰণ কৰিব বুলি উল্লেখ কৰিছে তাৰ পাছতে আছে আপোনালোকৰ যিখিনি মেডিকেল ডিপাৰ্টমেণ্টৰ চাকৰি সেইখিনিও সমপৰ্যায়তে তেওঁলোকে নিযুক্তি দিব বুলি কৈছে হয়তো জিটিপিজিটি আৰু মেডিকেলৰ একেলগতে হয়তো নিযুক্তিও হ'ব পাৰে তাৰ পাছতে আহি গ'ল আপোনাৰ যিখিনি চাহ জনজাতিৰ বাবে 3% সংৰক্ষণ কৰিছিল এই গোটেইখিনি নিযুক্তি দি হোৱাৰ পাছতে চাহ জনগোষ্ঠীৰ নিযুক্তিখিনিও তেওঁলোকে দিব বুলি উল্লেখ কৰিছে যেটো টি টাইপছৰ কাৰণে আপোনালোকৰ 3% ৰিজাৰ্ভ কৰিছিল অসম চৰকাৰে সো বহুতে বেছি ভাল খবৰ আপোনালোকৰ বাবে যেটো 9 নৱেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 9 নৱেম্বৰত আৰম্ভ হৈ আপোনালোকৰ ডিচেম্বৰলৈকে চলিব নিযুক্তি প্ৰক্ৰিয়া যেটো 9 নৱেম্বৰত এলপি ইউপি দিব তাৰ পাছতে আপোনালোকৰ কি কয় আসাম পুলিচৰ আহিব তাৰ পৰা এডিআৰই আহিব তাৰ পিছত জিটিপিজিটি ঠিক তেনেদৰে গোটেইখিনি প্ৰক্ৰিয়া শেষ হ'বগৈ আৰু নতুন পদ আকৌ আহি থাকিব আপোনালোকে এনে ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থক বহুতে বেছি ভাল খবৰটো আপোনালোকক জনালো ধন্যবাদ